হেল্ল' গাইজ, ভাল খবৰ। নতুন চাকৰি ওলাইছে, ক'ত ওলাইছে, কিমানটা পদ ওলাইছে, তাৰ লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, এজ কিমান লাগিব, তাৰ লগতে আপোনালোকৰ চেলাৰী কিমান হ'ব, সকলোবোৰ বিষয় এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে পোষ্টকেইটা আহিছে গোলাঘাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা, আৰু পোষ্টৰ নাম দেখা পাইছে গাঁও প্ৰধান। টোটেল পদ আছে 10টা, আৰু ইয়াত মেনশ্যন কৰিছে ক'ত কিমানটা আহিছে। গোলাঘাট ৰেভিনিউ চাৰ্কেলত টোটেল আছে 3টা পদ, আৰু দেৰগাঁও ৰেভিনিউ চাৰ্কেলত আছে টোটেল 7টা পদ খালী। ধুনীয়াকৈ মেনশ্যন কৰিছে পোষ্ট ডিটেইলছত। দেখা পাইছে নেম অফ দ্য ৰেভিনিউ চাৰ্কেল, তাৰ লগতে কোনটো মৌজাৰ আণ্ডাৰত হ'ব, তাৰ লগতে আপোনালোকৰ এছ'চিয়েটেড ভিলেজ কি হ'ব, তাৰ লগতে আপোনালোকৰ নাম্বাৰ অফ পোষ্ট ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে। দেখা পাইছে ফাৰ্ষ্টটো ৰেভিনিউ চাৰ্কেলৰ নাম হৈছে গোলাঘাট, মৌজাৰ নামটো দেখা পাইছে কাছাৰীহাট, তাৰ লগতে ভিলেজৰ নাম দিয়া আছে বকলাই গাঁও, তাৰ লগতে কপৌহুৱাটিং গাঁও। ইয়াৰ কাৰণে আপোনালোকৰ এটা পদ খালী আছে, তাৰ লগতে দেখা পাইছে সকলোবোৰ মেনশ্যন কৰা আছে গোলাঘাট, তাৰ পাছত দেৰগাঁও। ঠিক তেনেদৰে আপোনালোকৰ মৌজাবোৰ ভালদৰে চাই ল'ব, আৰু এছ'চিয়েটেড ভিলেজবোৰ ভালদৰে আপোনালোকে চাই ল'ব। দেখা পাইছে মিছামৰা দেৰগাঁও, সকলোবোৰ মেনশ্যন কৰা আছে, তাৰ লগতে দেৰগাঁও আহঁতগুৰি, আৰু তাৰ লগতে আপোনালোকৰ ভিলেজবোৰৰ নামবোৰো মেনশ্যন কৰা আছে। এতিয়া চাওঁ আহক আপোনালোকৰ ইয়াৰ কাৰণে ৰেমুনাৰেশ্যন কিমান হ'ব মান্থলি। আপোনালোকৰ মান্থলি চেলাৰী হ'ব 14,000 টকাকৈ। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াত মেনশ্যন কৰা আছে যে আপোনালোকৰ এজ 25 বছৰতকৈ কমৰ হ'ব নোৱাৰিব, আৰু এজ প্ৰুফ আপোনালোকে HSLC এডমিট কাৰ্ড দেখাব পাৰে, নহ'লে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট দেখাব পাৰে। এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে যে মিনিমাম আপোনালোকে 10 পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই পদবোৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। আদাৰ ক্ৰাইটেৰিয়াত দিয়া আছে দেখা পাইছে যে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। আপোনালোকে যোনটো এৰিয়াৰ কাৰণে এপ্লাই কৰে সেই এৰিয়াৰ আপোনালোক পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু দেখা পাইছে কেণ্ডিডেট শুড বি ফিজিকেলি ফিট এণ্ড হেভ এ চাউণ্ড মাইণ্ড। আপোনালোক ফিজিকেল ফিট হ'ব লাগিব আৰু চাউণ্ড মাইণ্ড হ'ব লাগিব। তাৰ লগতে আপোনালোক কোনো বেংকৰ ডিফল্টাৰ হ'ব নোৱাৰিব, তাৰ লগতে আপোনালোক কোনো গভৰ্ণমেণ্ট এমপ্লয় হ'ব নোৱাৰিব, আৰু কোনো পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'ব নোৱাৰিব। আৰু যিজন কেণ্ডিডেটে এপ্লাই কৰিব তেওঁৰ নামত মাটি থাকিব লাগিব, আৰু আপোনালোকৰ যদিহে সন্তান আছে তেন্তে 2জনতকৈ অধিক হ'ব নোৱাৰিব। আৰু দেখিছে ইয়াত মেনশ্যন কৰিছে যে কেণ্ডিডেট শুড ফাৰ্নিছ এ চেল্ফ এফিডেভিট ডেট দ্য এপ্লিকেণ্ট ডাজ নট হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন এণ্ড ছিংগল অৰ মাল্টিপল পাৰ্টনাৰ। গতিকে আপোনালোকে চেল্ফ ডিক্লেৰেশ্যন এখন এফিডেভিট দিব লাগিব যে আপোনালোকৰ 2জনী সন্তান আছে আৰু আপোনালোকৰ পাৰ্টনাৰ এজনী আছে বুলি। চাওঁ আহক আপোনালোকে কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে মোৰ হোৱাটছআপ চেনেলটো জইন কৰিব, তাত আপোনালোকে ফৰ্মখন পাই যাব। ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰি আপোনালোক ক'ত ছাবমিট কৰিব দেখা পাইছে RKG ব্ৰাঞ্চ, দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ দেৰগাঁও, ডিষ্ট্ৰিক্ট গোলাঘাট। আপোনালোকৰ লাষ্ট ডেট হৈছে 30 জুন, অৰ্থাৎ 30 জুনৰ আগত আপোনালোকে ফৰ্মখন ছাবমিট কৰিব লাগিব। আৰু লগত কি দিব লাগিব ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট লাগিব, আপোনালোকে যি পাছ কৰিছে অৰ্থাৎ যিহলৈকে পঢ়িছে তাৰ পাছ চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিট লাগিব, তাৰ লগতে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন লাগিব। এইটো আপোনালোকৰ এজ প্ৰুফৰ কাৰণে বিচাৰে। লগতে দেখা পাইছে এজ প্ৰুফৰ কাৰণে এখন চাৰ্টিফিকেট বিচাৰিছে। যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকে এডমিট কাৰ্ডখন দিব পাৰে ক্লাছ 10ৰ, তাত আপোনালোকৰ ডেট অফ বাৰ্থটো মেনশ্যন কৰা থাকে। দেখিছে তাৰ তলতে দিয়া আছে 3 ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ। আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব 3 কপি। তাৰ লগতে দেখা পাইছে পান কাৰ্ড লাগিব, ভোটাৰ ID কাৰ্ড লাগিব, আৰু এখন স্মল ফেমিলি নৰ্মছৰ চাৰ্টিফিকেট লাগিব। সেইখনো মোৰ হোৱাটছআপ চেনেলত পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ফিল আপ কৰি আপোনালোকে তাত ছাবমিট কৰিব লাগিব। তাৰ পাছত জমাবন্দী লাগিব। মই কৈছিলোঁ যে আপোনালোকৰ নিজৰ নামত মাটি লাগিব যিজনে এপ্লাই কৰে, গতিকে জমাবন্দীত নিজৰ নামটো থাকিব লাগিব। তাৰপাছত PRC লাগিব, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব, আৰু চেল্ফ ডিক্লেৰেশ্যন এখন লাগিব যে আপোনালোক কোনো পলিটিকেল পাৰ্টিৰ সৈতে জড়িত নহয় আৰু গভৰ্ণমেণ্ট এমপ্লয় নহয় বুলি। আৰু আপোনালোকৰ গভট ডিউজ এণ্ড বাকী যায় ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট এখন লাগিব। আৰু দেখা পাইছে পিৰিয়ড অফ ৰিচিপ্ট অফ এপ্লিকেশ্যন। মই কৈছোঁ যে আপোনালোকৰ লাষ্ট ডেট হৈছে 30 তাৰিখ। 30 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু দেখা পাইছে কেণ্ডিডেট মাষ্ট কেৰি অল দ্য টেষ্টিমনিয়েলছ ইন অৰিজিনেল এণ্ড ফটো কপি এট দ্য টাইম অফ ইণ্টাৰভিউ। আপোনালোকক যেতিয়া ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব তেতিয়া আপোনালোকে সকলোবোৰ ডকুমেণ্টছ লৈ যাব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ হওক, এজ প্ৰুফৰ হওক, সকলোবোৰ ডকুমেণ্টছ আপোনালোকে লগত নিব লাগিব। আৰু যদিহে আপোনালোকে নিৰ্দিষ্ট টাইমত গৈ নাপায়, অৰ্থাৎ নিৰ্দিষ্ট ডেটত যাব নোৱাৰে ইণ্টাৰভিউ হোৱা, নহ'লে আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট কৰা হ'ব। তাৰ লগতে অল এপইণ্টমেণ্ট উইল বি মেড আফটাৰ পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট। গতিকে আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন কৰা হ'ব, তাৰপিছতহে আপোনালোকৰ যদিহে কোনো প্ৰব্লেম নাথাকে তেতিয়াহে আপোনালোকক এপইণ্ট কৰা হ'ব। গতিকে এইটো আছিল আপডেট। যদিহে আপোনালোকে এই নিৰ্দিষ্ট এৰিয়াত বসবাস কৰে বা ৰেচিডেণ্ট হয় তেনেহ'লে এপ্লাই কৰিব পাৰে। ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন নহয়, অৰ্থাৎ ইণ্টাৰভিউ দি আপোনালোকে এই পষ্টবোৰত জইন কৰিব পাৰিব। গতিকে এইটো আছিল ভিডিঅ'। যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে, তাৰ লগতে আপোনালোক পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় সেই নিৰ্দিষ্ট এৰিয়াৰ, তেনেহ'লে এই পষ্টবোৰত আপোনালোকে এপ্লাই কৰিব পাৰে। গতিকে যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।